फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मोर चैनल अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আমি আপোনালোক সকলোলৈকে দীপাৱলীৰ হলে শুভকামনা জ্ঞাপন কৰিছো আৰু আমাৰ ইয়াতনো কেনেকৈ দীপাৱলী উদযাপন কৰে বা আমিনো কেনেকৈ উদযাপন কৰো তাকে আপোনালোকৰ লগত কমেন্ট শেয়াৰ কৰিম বুলি ভাবিছো ভিডিওটো শেষলৈকে চাই থাকক আৰু কমেন্ট কৰি দেৱালী কিবা হ'ব হেতু ক'ব পৰা নাই কাৰণ ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দিছে যে কোনেও একো কামেই কৰিব পৰা নাই হেহে চাই থাককচোন কিবা হয় পাৰোয়ে নে নোৱাৰো দিৱালী পাতিব আৰু আপোনালোকে বেকগ্ৰাউণ্ডৰ পৰা কিছুমান শব্দ শুনিছে চাগে মানে আমাৰ লৰাই হুলস্থুল কৰি আছে ভিতৰত খেলি আছে হি সেই কাৰণে মই ইমান ভালকে ভিডিওটো বনাব পৰা নাই কাৰণ হুলস্থুল হৈ আছে হি খেলি আছে প্লিজ বেয়া নাপাব হুলস্থুল হৈ থকাৰ কাৰণে হ'ব আৰু মানে 3:30 মান বাজিছে তথাপি বৰষুণ এৰাই নাই আৰু আমি কিবা কৰো মই ভাবিছো দেৱালী আমি মম চম জ্বলাব পাৰিম নে নোৱাৰিম চাকি তাকি জ্বলোৱাটো আশা একেবাৰে নাই ইয়াত কিমান বৰষুণ বতৰ বহুতেই বেয়া আৰু আমাৰ এজোপা ফুলজোপা পৰাজিতা ফুল কেনেকুৱা লাগিছে ক'বচোন চবেই এইবোৰ মায়ে কৰিছে দেই মা এইবোৰ মায়ে ৰোৱা মানে আমি ইমান ফুলৰ যত্ন কৰিব মই নাজানো মানে গাইছ এতিয়া ফাইনেলি সন্ধিয়া হৈ গ'ল আৰু আমাৰ দেখাইও মম জ্বলাবলৈ ৰেডি হৈ গ'ল আৰু আপোনালোকে এয়া দেখিছে বৰষুণ এৰাই নাই সন্ধিয়া হ'ল বৰষুণ দি দি গোটেই চোতালখনৰ অৱস্থা নাইকিয়া হৈ গ'ল আৰু বতাহ মাৰিয়ে আছে কি বা হয় ইমান বতাহ মাৰিছে সন্ধিয়া হোৱাৰ পাছতো এয়া দেখিছেনে মম জ্বলাইছোঁ নুমাই গৈছে নোৱাৰিছোঁ আৰু কি হয় পাছতহে দেখা যাব এতিয়া বৰষুণ যাক অকণমান এৰিছে বতাহ মাৰিবলৈও এৰিছে সেইকাৰণে এয়া মায়ে মম জ্বলাইছে এয়া ল'ৰা পিঠিতে ইমান জ্বলাবলৈ পৰা নাই কাৰণ বতাহ মাৰি আছে অলপ অলপ যিমান পাৰোঁ আৰু বৰষুণ এৰাই নাই চব বতাহত পৰি গৈছে তাৰপৰা আমাৰ মাক সুধিছোঁ মায়ে কেনেকুৱা পালে জ্বলাই কেনেকুৱা লাগিলে কি জ্বলাবা বৰষুণত মম নজ্বলেও এইবাৰে প্ৰথম দেৱালীৰ দিনা এনেকৈ বৰষুণ দিছে নেকি এইবাৰ প্ৰথম এনেকৈ দেৱালীৰ দিনা বৰষুণ দিছে আৰু আমাৰ ল'ৰা এইটো অকল এনেকৈয়ে থাকে আইতাকৰ লগত এইটো হেমিকে থাকিলে ক'ৰপৰা জ্বলিব বাবা এই ফুলডালি এয়া আমাৰ আইগৰাকীয়ে ফুলডালি জ্বলাব কি বুলি কয় ফুলডালি নেকি এইফালে চাবলা নেকি এইটো হেমিকি থাকিলে হেমিকি আছে নুমাই থাকিলে হা হেমিকি আছে এৰা ক'ৰপৰা জ্বলিব মতা মানুহ আছে কিন্তু বম ফটকা ফুটাবলৈ বৰ্তমান আমাৰ ঘৰত মতা মানুহ নাই কোনো সেইকাৰণে মই ফুলজালি ফুটা এয়া দেখিছেনে মোৰ আঙুলি পুৰি গ'ল সেইটো কাৰণে মই আৰু নুফুলাওঁ ফুল ধৰিলে কি কয় নাজানো ইমান ভালকৈ হেৰি নহয় নাজানো মই তাৰপিছত মোৰ এনেই ভাল লাগিছে মনটো এইটো কাৰণে যে মই ভাবিছিলোঁ বৰষুণ দি আছে মম জ্বলাব নোৱাৰিম বতাহ মাৰি আছিলে প্ৰথমতে মন চন মোৰ একেবাৰে বেয়া হৈ গৈছিলে কিন্তু এতিয়া মনটো অকণমান ভাল হৈছে বৰষুণ যাক দি আছে যদিও অলপ অলপ মানে বতাহটো মৰা কমিছে সেয়েহে মমকেইটা জ্বলাই দিছোঁ সেইটো কাৰণে মোৰ মনটো অকণমান হ'লেও ভাল লাগিছে আৰু আপোনালোকে বাৰু কেনেকুৱা পাইছে চাই ভিডিঅ'টো সেইটোকে জনাবচোন নিশ্চয় আপোনালোকৰ ইমান ভাল লগা নাই কাৰণ কিনো আৰু দেৱালী বুলি ক'লে ফুলজালি ফুটাব লাগে
তাৰপাছত ফটকা ফুটাব লাগে, বম ফুটাব লাগে, কিন্তু মই সেইবিলাক একো কৰিব পৰা নাই। তাৰ বাবে বহুত বহুত দুখিত। অকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট এণ্ড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেনেহ'লে আজিলৈ বাই বাই।